হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি সাজি-কাচি আমি ক'লৈ ওলাইছোঁ জানেনে? আজি আমি সকলো যাম নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আৰু লগত যাব আমাৰ নতুনকৈ বিয়া পাতি অনা বৌ, দাদা আৰু মা আৰু এজনী মোৰ লগৰে ছোৱালী। আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। এইফালে দেখিছেনে, বৌক বহাই দিছোঁ দাদাৰ লগত আৰু আমি সকলো পিছফালে বহিম। তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। এইফালে যাতায়াতত আমি বাই দি ল'লোঁ আৰু এতিয়া ড্ৰাইভাৰটো দেখাবা আকৌ চাই দিয়া কৈ পেলাই নাচাই এনেই কৈ থাকে দেখাবলৈ। আৰু এতিয়া আমি পাইছোঁহি জামুগুৰি। আমি আগতে তেজপুৰ যাব হ'লে বহুত বেছি ঘূৰি যাব লগা হয়, বালিপাৰা হয়। আৰু এতিয়া চকীঘাট হৈ যোৱাৰ পিছত 4 লেন হৈ যোৱাৰ পিছত বহুত বেছিয়ে ওচৰ হৈছে আচলতে। এতিয়া আমি আহি আছোঁ, চকীঘাট দলং পালোহি। আৰু এইফালে নিকিতাই ঠেং লাগি আছে, তাই ভিডিঅ' নোলোৱাৰ বাবে। উঠাইছে, উঠি দিয়া, হাঁহি দিয়া ধুনীয়াকৈ, হাঁহি দিয়া এতিয়া খুব ডাঙৰকে, ভালকে হাঁহি দিয়া। আগত গাড়ী দেখা নাই জানো? যেনেকে আহিছে কিন্তু খোজকাঢ়ি যাব লাগে বৰটো। পাই গ'লো। Take the second left, then you will arrive at your destination. কিমান পাৰ্কিং কিমান? এটা পাৰ্কিং ফ্ৰী হ'ব, ধুনীয়াকৈ থৈ যাব পাৰি, এই ভিতৰত দি দিয়ক যাওক। ফ্ৰী? চাকি বন্তিটো ল'লে হ'ব দিয়ক, এই চালতলাত দি দিয়ক যাওক। এই মন্দিৰলৈ কিমান দূৰ যাব লাগিব? পালে সেই চালতলাত দি দিয়ক, আমাৰ ইয়াতে হাত ভৰি চাল দি যাব পাৰিব, বাথৰুমো পাব, এই ভিতৰত দি দিয়ক। আমি আহি পাই গ'লোঁ। এইফালে বহিছে মোৰ ৰিম জিম আৰু এইফালে মা। এয়া ড্ৰাইভাৰ হিচাপে আহিছিলে এজন। নমস্কাৰ। ড্ৰাইভাৰৰ মালিকো এইগৰাকী নতুন বোৱাৰী। খোলা নাই এডাল। কি খোলা নাই? এডাল টিপি দিয়া, ৰঙাটো টিপি দিয়া। ভণ্টি, এয়া যে তোমালোক যে আধা ৰাখিয়ে দিব, আধাহে ঘৰলৈ নিবলৈ পাবা। ঘৰলৈ নিয়াৰ কথাটো কোৱা নাই মানে। এয়া আমি এতিয়া শৰাই বন্তি লৈ আহি আছোঁ। বহুত আগত গ'ল, মোক এৰি থৈ গুচি গ'ল। সেয়া এতিয়া আমি চাকি জ্বলাবলৈ আহিছোঁ, চাকি জ্বলাই আছোঁ। কিয়নো মেইন মন্দিৰত চাকিৰ ব্যৱস্থা নাই, ইয়াতে দিয়ে। আৰু বেছি দূৰ নহয়, ওচৰতে বাৰু। আমি চাকি জ্বলাই সেই মন্দিৰলৈ যাম এতিয়া। এতিয়া মন্দিৰৰ ভিতৰলৈ আহি আছোঁ। হোৱা মা গৈ আগত ৰখি আছে, কিয়নো দিনৰ 12:30 বজাত মন্দিৰভাগ বন্ধ কৰে। আৰু প্ৰায় 12:30 বাজিব হৈছে আৰু আমি সেইকাৰণে পটাপট আহিছোঁ আৰু যাতে বন্ধ নকৰাৰ আগতে আমি সোমাবগৈ পাৰোঁ।
কিয়নো পিছত বহুত বেছি দীঘলীয়া লাইন হয় আৰু ৰৈ থাকিব লাগে। সেইকাৰণে পৰাপৰত আহি আছোঁ আমি সকলো। আৰু সেয়া ৰিমঝিম দেখিছেনে, দৌৰি দৌৰি গৈছে আচলতে। ভিতৰত আচলতে ফটো আৰু ভিডিঅ' ল'বলৈ নিদিয়ে, সেইকাৰণে দাদাই অকণমান যেন ল'লে আৰু। এতিয়া শিৱলিংগত সকলোৱে গাখীৰ দি পেলাই আমি আহি আছোঁ আৰু এতিয়া যাম শৰাই দিবলৈ। এয়া মন্দিৰৰ পিছফালটো, আৰু মই জল্দি কৰোঁতে বেগটো ভিতৰতে এৰি থৈ আহিলোঁ। সেয়া মা গৈছে আনিবলৈ। আৰু এতিয়া আহি আছোঁ প্ৰসাদ দিবলৈ। প্ৰসাদ এই তলতে, মন্দিৰ ভাগৰ তলতে দিয়া হয়। আপোনালোক আহিলেও ইয়াতে শৰাই দিব পাৰিব। বৌ আৰু ৰিমঝিমে দিলে, তেওঁলোকৰ প্ৰসাদ ঘূৰাইও দিলে। মই ৰখি আছোঁ আৰু এতিয়া আমি যাম আশত গছত বস্ত্ৰ বান্ধিবলৈ। এই ভাগ নিয়ম ইমান নাজানো আমি, কিন্তু শৰাই কিনোতে দোকানী বাইদেউজনী আমাক দি পঠাইছিলে বস্ত্ৰখন, তাতে বান্ধি দিব দিছিলে। সেইকাৰণে আহি আছোঁ, এতিয়া কৰি থৈ যাওঁ। বৰ বিশেষ নাজানো যদিও। এইফালে দাদা আৰু বৌ আহি আছে, আৰু এইজোপাই সেই গছজোপা। যোৱা। এইফালে দাদা আৰু বৌয়ে বান্ধি আছে। তেওঁলোকৰ বেছিদিন হোৱা নাই বিয়া হোৱা, যিহেতু 20 দিন হৈছে, আৰু 20 দিনৰ পিছতেই ভগৱানৰ ওচৰতে গৈছে। সকলোৱে যাতে আশীৰ্বাদ কৰিব আপোনালোকক। এই বছৰে হওক আৰু ন। এয়া আমাৰ ফটোশ্বুট চলি আছে। এয়া ফটোগ্ৰাফাৰ। এতিয়া আমি প্ৰসাদ খালোঁ, আৰু এতিয়া আমাৰ যাব হৈ গ'ল। ইয়াৰ পিছত আৰু ক'ত ফুৰোঁ চাই থাকিব সকলো। এতিয়া কোৱা, মোৰ লগত ফুৰিবলৈ আহি কেনেকুৱা লাগিলে? ভাল লাগিলে। প্ৰসাদ খালে? আজি আনিছে নিতুদা আৰু বৌয়ে আমাক, আৰু এনেকৈ আনি থাকিবা বুলি আশা থাকিলে আগলৈও। ফুৰাত গোটেইকেইজনীয়ে ভাল ন? মা কল দি দিয়াচোন ইয়াৰ পৰা। এইখন খাকল একেই কল। কলা বগা পাইছ নেকি তই কলত? এয়া মা আৰু ৰিমঝিমে ছাগলীক কল খুৱাই আছে। নাখায়। আৰু আমি ইয়াৰ পৰা এতিয়া ওলাব হৈ গ'ল। সোনকালে যাওঁ, কিয়নো তেজপুৰতো সোমাব লাগিব। বৌ আচলতে লখিমপুৰৰ ছোৱালী, আৰু জামুগুৰিত বিয়া হৈছে। সেইকাৰণে জামুগুৰি হওক বা আমাৰ এইফালৰ একোৱেই চিনি নাপায়। সেইকাৰণে ভাবিলোঁ আজি অকণমান তেজপুৰতো ঘূৰাম, কি চাব পাৰোঁ। সময় মিলিলে সকলোতে সোমাম। আৰু এতিয়া আমি আহি আছোঁ তেজপুৰ অভিমুখে, আৰু আমি বিচাৰি আছোঁ ৰেষ্টুৰেণ্ট, কিয়নো বহুত বেছি ভোক লাগিছে সকলোৰে, আৰু কিবা এটা খাই নল'লে নহ'ব। সেইকাৰণে বাটত চাই গৈ আছোঁ, কিন্তু পোৱা নাই, নাজানো আৰু পাওঁ নে নাপাওঁ। ফাইনেলি আমি এখন পালোহি। অগ্নিগড় পাহাৰৰ ওপৰলৈ আমি আহি আছোঁ এতিয়া। সকলোৰে অৱস্থা বেয়া হৈ গৈছে, কিয়নো ঘূৰি পকি আহিছোঁ, আৰু ইয়াতো পাহাৰ বগাবলগীয়াই হৈছে। ইফালে মায়ে মাতি আছে, মায়ে ফুল দেখিলেই য'তে ত'তে ৰখি দেখিছেনে, ফুলডৰা ইমান ধুনীয়াকৈ ফুলি আছে। এইফালে ডালিয়া, এইফালে নাৰ্জী। এই ডালিয়াখিনি দেখিছেনে, ইমান ধুনীয়াকৈ ফুলি আছে।
সকলোৱে ফটো তুলি তুলি নিছে এইফালে মাও আছে পাইছোহি আৰু যেন তেন অগ্নিগড় পাহাৰৰ ওপৰত আমি পাই গ'লোহি একেবাৰে আৰু এয়া হৈছে ওপৰৰ পৰিৱেশটো আৰু সেই ঘৰটো দেখিছেনে অকণমান পিছতে আমি তাৰ পৰা তাতে উঠিবলৈ যাম তাৰ পৰা ব্ৰহ্মপুত্ৰখন বৰ ধুনীয়াকৈ দেখিবলৈ পাই আচলতে ভাল লাগে তাৰ পৰা চাই আৰু এতিয়া আহি আছোঁ ওপৰলৈ একো নহয় ব'লা পাৰিবা ওপৰৰ পৰা হেৰি ব্ৰহ্মপুত্ৰখন ভাল লাগিব আৰু আমি সেই ঘৰটোৰ একেবাৰে ওপৰত আহি পাই গ'লোঁ আৰু সেইখন হৈছে ব্ৰহ্মপুত্ৰ দেখিছেনে ইমান ওচৰতে আছে চাই বহুত বেছি ভাল লাগে যোৱা বৌ যোৱা এইফালে বৌ ঠেহ লাগিলে দাদাৰ ওপৰত এতিয়া ফটো উঠিবলৈ মাতি আছে তাই নাহে একেখন ষ্টাইল নহয় জানো আহা আহা ঠেহ পাতিব নালাগে আহা এইফালে চলি আছে ৰিলছ আহা সময়ত মনত পৰে এতিয়া আমি অগ্নিগড় পাহাৰৰ পৰা নামি আহি আছোঁ এতিয়া আমি যাম তেজপুৰৰে মহাভৈৰৱ মন্দিৰলৈ যিহেতু সন্ধিয়া লাগি আহিল আমি সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'ল আৰু সোমাই সেৱা কৰি গুচি আহিলোঁ সকলো ফুৰি চাকি আমি এতিয়া ঘৰ পাই গ'লোগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব বহুতখিনি ঘূৰিলোঁ এইটো আমাৰ টম হেণ্ডশেক এইটো বুলি কৈ দিয়া হেণ্ডশেক নিদিয়ে